Guys, welcome back to my YouTube channel. আজি হৈছে সৰস্বতী পূজাত বিদায়। তো গোসানীক আমি এতিয়া উঠাবৰ কাৰণে যাওঁ। চব আপোনালোকক দেখা দেখিম, প্লিজ চাই থাকিম। বাবাই মিঠাই দিছিল, কি মিঠাই দিছে গমেই নাপাওঁ বাৰু। চ' এতিয়া যাই খুলি পিনে চবকে ভগাই দিওঁ। ইয়াতে সৰস্বতী মাক বিদায় দিয়াৰ কাৰণে প্ৰস্তুতি চলাই আছে ফ্ৰেণ্ডবোৰে। তাৰপিছত এতিয়া এয়া ফাকু খেলিছে, সেন্দুৰ খেলিছে। তাৰপিছত এয়া গোসানীক গাড়ীত উঠাই লোৱা হ'ল। আমি যিটো আমাৰ ৰাসত আমাৰ প্ৰতিমা বিসৰ্জন দিয়ে দুৰ্গা মূৰ্তি, তাতে আমি সৰস্বতীক বিসৰ্জন দিম। আপোনালোকে চাই থাকক। ইউটিউব চেনেল আছে মানসী শৰ্মা বুলি, ছাবস্ক্ৰাইব কৰি ল'ব। দাদাক লাহে লাহে যাব লাগিব, দাদা জিৰ'তে যাই আছে, তথাপিও আকৌ মই বহি ল'ব লাগে। যিমান যদি জোৰকৈ যায় সেয়াই আৰু দাদা আহি আছে দিয়াইলে। এনেকৈ নাম ধৰি ধৰি ঘাট আহি পালোঁ। তাৰপিছত সৰস্বতীক গাড়ীৰ পৰা নমাই আনিছে। আমাৰ অকণমান বেলেগ নিয়ম নহয়, এনে চাকি তাকি জ্বলাই মূৰ্তিটো পূজা কৰি পিনে বিসৰ্জন দিয়া হয়। আমরা যাওঁৱে ইমান নোৱাৰোঁ কাৰণে তাৰপিছত আমি যিখন ই ৰিক্সাত গৈছিলোঁ সেইখন ই ৰিক্সাতে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ কেইজনীমান উঠি ল'লোঁ। তাৰপিছত মই কৈছোঁ কি এইকেইটা যিকেইটা যায় সেইকেইটা মই ৰিক্সাত লৈ যাম দে, বেছি টেনশ্যন ল'ব নালাগে বুলি কৈ আমি আহিলোঁ। আমি আহিব খোজোঁতে আন এখন স্কুলৰ প্ৰতিমাও লৈ আহিছে বিসৰ্জন দিবৰ কাৰণে, তাকে এইখিনিৰ পৰা এতিয়া খোজ কাঢ়িব লগা হ'ল। অলপমান গাড়ী উঠিলোঁ আৰু গাইজ। তাৰ পৰা অহাৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল, গা পা ধুলোঁ। তাৰপিছত ৰাতি সৰস্বতীক বিদায় বুলি নাম কৰিছে। খালোঁ, ভিডিঅ' কৰিব লাগি নহ'ল। গীতৰাচিও ওলাই দিছিলোঁ আমাৰ শৰাই এখন, আৰু আমাৰ সৰস্বতী পূজা ভাঙা বুলিও শৰাই খালোঁ ল'লোঁ। এতিয়া ভাত খাম, ভাত খাই থাকোঁ। আকৌ লগ পাব বাই বাই।